হেল্ল' বন্ধুসকল, পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ভাৰত আৰু অসমৰ সাধাৰণ জ্ঞানৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে। কুৱেশ্যন নম্বৰ 1, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন? এনচাৰ, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ। কুৱেশ্যন নম্বৰ 2, হালধীয়া চৰাই বাও ধান খায় কাৰ ৰচনা? এনচাৰ, হোমেন বৰগোহাঞিৰ ৰচনা। কুৱেশ্যন নম্বৰ 3, সতী সাধনী কোন বংশৰ আছিল? এনচাৰ, চুতীয়া বংশৰ আছিল। কুৱেশ্যন নম্বৰ 4, 1 মিলিয়নত কিমান? এনচাৰ, 1 মিলিয়নত 10 লাখ। কুৱেশ্যন নম্বৰ 5, বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে? এনচাৰ, জেনেভাত আছে। কুৱেশ্যন নম্বৰ 6, আনন্দ মঠৰ লেখক কোন আছিল? এনচাৰ, বঙ্কিমচন্দ্র চট্টোপাধ্যায়। কুৱেশ্যন নম্বৰ 7, নামঘোষা কার রচনা? এনচার, নামঘোষা মাধবদেবর রচনা। কুৱেশ্যন নম্বৰ 8, জয়মতী ছবির পরিচালক জন কোন? এনচার, জয়মতী ছবির পরিচালক জন হল রূপকর জ্যোতিপ্রসাদ আগরওয়ালা। কুৱেশ্যন নম্বৰ 9, সবরমতী আশ্রম ক'ত আছে? এনচার, সবরমতী আশ্রম গুজরাটৰ আহমেদাবাদত আছে। কুৱেশ্যন নম্বৰ 10, গোল্ডেন সিল্ক বুলি কাক কোৱা হয়? এনচার, গোল্ডেন সিল্ক বুলি মুগাক কোৱা হয়। কুৱেশ্যন নম্বৰ 11, ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল ড্যাশ চনত? এনচার, 1885 চনত। কুৱেশ্যন নম্বৰ 12, অহোম চুক্তি কোন চনত স্বাক্ষরিত হয়েছিল? এনচার, 1985 চনত স্বাক্ষরিত হয়েছিল। কুৱেশ্যন নম্বৰ 13, গাৰো খাচী জয়ন্তীয়া লোকসকল প্ৰধানকৈ কোন ৰাজ্যত পোৱা যায়? এনচার, মেঘালয় ৰাজ্যত পোৱা যায়। কুৱেশ্যন নম্বৰ 14, অৰুণাচলৰ ৰাজধানী কি আছিল? এনচার, অৰুণাচলৰ ৰাজধানী আছিল ইটানগৰ। কুৱেশ্যন নম্বৰ 15, আহোমে মোগলক কোন চনত শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰিছিল? এনচার, 1671 চনত। কুৱেশ্যন নম্বৰ 16, শেহতীয়াকৈ ক'ত অলিম্পিক খেলৰ আয়োজন কৰা হৈছিল? এনচার, জাপানত। কুৱেশ্যন নম্বৰ 17, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন? এনচার, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ হ'ল এছিয়া মহাদেশ। কুৱেশ্যন নম্বৰ 18, ভাৰতৰ উচ্চ ন্যায়ালয় ক'ত আছে? এনচার, ভাৰতৰ উচ্চ ন্যায়ালয় দিল্লীত আছে। কুৱেশ্যন নম্বৰ 19, কিমান চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল? এনচার, 1950 চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল। কুৱেশ্যন নম্বৰ 20, ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? এনচার, 1826 চনত স্বাক্ষৰিত হৈছিল। কুৱেশ্যন নম্বৰ 21, অহোম কেশৰী কোন? এনচার, অহোম কেশৰী হল অম্বিকাগিৰি ৰায়চৌধুৰী। কুৱেশ্যন নম্বৰ 22, ৰামায়ণ কোনে ৰচনা কৰিছিল? এনচার, ৰামায়ণ বাল্মীকি ৰচনা কৰিছিল। নম্বৰ 23, অসম বিধানসভাৰ মুঠ আসন কিমান? এনচার, অসম বিধানসভাৰ মুঠ আসন 126খন। কুৱেশ্যন নম্বৰ 24, আটাইতকৈ পাতল ধাতু কি? এনচার, আটাইতকৈ পাতল ধাতু হল লিথিয়াম। কুৱেশ্যন নম্বৰ 25, ভাৰতৰ নোবেল বঁটা প্ৰথম কোনে লাভ কৰিছিল? এনচার, রবীন্দ্রনাথ ঠাকুরে লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 26, শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল?
এনসার 1671 চনত সংগৃহীত হয়েছিল। কোয়েশ্চন নম্বর 27 বৰদলৈ ট্ৰফি কোনবিধ খেলৰ লগত জড়িত? এনসার বৰদলৈ ট্ৰফি ফুটবল খেলৰ লগত জড়িত। কোয়েশ্চন নম্বৰ 28 2022 চনৰ ফিফা বিশ্বকাপ ফুটবল ক'ত হ'ব? এনসার কাটাৰত হ'ব। কোয়েশ্চন নম্বৰ 29 56তম জ্ঞানপীঠ বঁটা অসমৰ কোনে লাভ কৰিছে? এনসার নীলমণি ফুকনে লাভ কৰিছে। কোয়েশ্চন নম্বৰ 30 কলীয়া ভোমৰা দলং কোন দুখন ঠাইক সংযোগ কৰিছে? এনসার শোণিতপুৰ আৰু দৰঙক সংযোগ কৰিছে। কোয়েশ্চন নম্বৰ 31 অসমৰ লোকসভাৰ মুঠ আসনৰ সংখ্যা কিমান? এনসার 14খন। কোয়েশ্চন নম্বৰ 33 গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল? এনসার 1998 চনত গুগল আৱিষ্কাৰ কৰা হৈছিল। কোয়েশ্চন নম্বৰ 34 অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল? এনসার 1866 চনত। কোয়েশ্চন নম্বৰ 35 স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? এনসার চুহুংমুহুং। কোয়েশ্চন নম্বৰ 36 ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? এনসার 24 ফেব্রুয়ারি তারিখে। কোয়েশ্চন নম্বৰ 37 আলাইবরণ কেতিয়া সংগঠিত হৈছিল? এনসার 1669 চনত। কোয়েশ্চন নম্বৰ 38 অসমত বন গৱেষণা কেন্দ্ৰ ক'ত আছে? এনসার অসমত বন গৱেষণা কেন্দ্ৰ যোৰহাটত আছে। কোয়েশ্চন নম্বৰ 39 কোনখন মহাসাগৰত বারমুদা ত্রিভুজ অবস্থিত? এনসার ভারত মহাসাগরত। কোয়েশ্চন নম্বৰ 40 হিউয়েন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল? এনসার 640 খ্ৰীষ্টাব্দত। কোয়েশ্চন নম্বৰ 41 বৰ্মা সমাজৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? এনসার বৰ্মা সমাজৰ প্ৰথম অধিৱেশন কলিকাতাত হৈছিল। কোয়েশ্চন নম্বৰ 42 মিচিংসকলৰ গ্ৰাম্য আদালতখনৰ নাম কি? এনসার কৌবাং। কোয়েশ্চন নম্বৰ 43 কলা দিবস কোন তারিখে পালন করা হয়? এনসার 30 অক্টোবর তারিখে। কোয়েশ্চন নম্বৰ 44 বিশ্বর সবাতকৈ বেশি ধূমপায়ী দেশ কোনখন? এনসার চীন দেশ। কোয়েশ্চন নম্বৰ 45 হর্ষচরিত পুথিখন কোনে রচনা করেছিল? এনসার বাণভট্ট। কোয়েশ্চন নম্বৰ 46 ইয়ং ইন্ডিয়া গ্ৰন্থখনৰ লেখক কোন? এনসার মহাত্মা গান্ধী। কোয়েশ্চন নম্বৰ 47 বৈষ্ণৱ ধৰ্মৰ মূল দেৱতা কোন? এনসার ভগবান বিষ্ণু। কোয়েশ্চন নম্বৰ 48 কাছাৰৰ প্ৰাচীন নাম কি আছিল? এনসার হিড়িম্বা। কোয়েশ্চন নম্বৰ 49 অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? এনসার 2খন। 50 ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজৰ পৰ্বতমালা কি? এনসার বৰাইল পৰ্বতমালা।